নমস্কাৰ সকলোকে মোৰ পুৰবী চহৰৰ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই এয়া প্ৰস্তুত কৰিছোঁ আঙুলি পিঠা। আঙুলি পিঠাৰ ৰেচিপিখন অতি সহজ, কম সময়ৰ ভিতৰতে ঘৰতে প্ৰস্তুত কৰিছোঁ। তেন্তে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি আশা কৰিছোঁ। আঙুলি পিঠা প্ৰস্তুত কৰিবৰ কাৰণে মই এয়া এটা কাপত 1 কাপ আধা এনেকৈ চাউলৰ গুড়ি লৈ লৈছোঁ। এয়া জহা চাউলৰ গুড়ি মিলত খুটোৱা আছিল। আপোনালোকে মিলত নুখুটালেও মিক্সিটো গুড়ি কৰি ল'ব পাৰিব আৰু অলপকৈ পানী মিহলি কৰি প্ৰস্তুত কৰি ল'ব লাগিব। ইয়াত মই চেনি অলপমান মিহলি কৰি লৈছোঁ। নিমখ আৰু চেনি অলপমান মিহলি কৰি ল'ম বুলি ভাবিছিলোঁ, কাৰণ আঙুলি পিঠা বনাওঁতে মানে গাখীৰত বনোৱা হয়। নিমখ আৰু গাখীৰ একেলগে খালে শৰীৰৰ অপকাৰ হয়, সেইটো কাৰণে মই নিমখ ইয়াতে দিয়া নাই আৰু ধুনীয়াকৈ মিহলাই মই এটা ডো প্ৰস্তুত কৰি ল'লোঁ। আঠাৰ দৰে চেম মঠিছোঁ আৰু ডো প্ৰস্তুত কৰিছোঁ। যিমানে আপোনাৰ মঠা ভাল হয় ইমানেই বনাবলৈ ভাল হয়, আপোনাৰ ভাগি ভাগি নাযায়। সেইকাৰণে ভালদৰে মিহলাই মঠিব লাগিব। এয়া মই মঠি আছোঁ। আৰু এনেকৈ অলপ অলপ লৈ আঙুলিৰ নিচিনাকৈ আকৃতি কৰি ল'ব লাগিব। এয়া চাওক, মই আঙুলিৰ নিচিনাকৈ সৰু সৰুকৈ বনাই লৈছোঁ। আপোনালোকেও ঘৰতে এনেকৈ বনাই ল'ব পাৰে, অতি কম সময়ৰ ভিতৰতে হৈ যায়। যদি আপোনালোকে বিচাৰে জহা চাউল নাথাকিলেও ঘৰতে খোৱা চাউলৰ পৰাও আপোনালোকে প্ৰস্তুত কৰি ল'ব পাৰিব। মোৰ এতিয়া প্ৰস্তুত কৰি হৈ গৈছে। এতিয়া এটা পাত্ৰত গাখীৰখিনি গৰম কৰি লৈছোঁ। পূৰা উতলাব লাগিব। এয়া মই উতলাই আছোঁ। সেইখিনি আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া গাখীৰখিনি উতলিছে। আপোনালোকে এতিয়া চেনিখিনি আপোনালোকৰ জোখত দি দিব পাৰিব, কাৰণ সকলোৱে বেছি মিঠা ভাল নাপাব পাৰে, সেয়েহে নিজৰ জোখত দিব লাগে। আৰু এতিয়া মই ইলাচি 3টা দি দিম। অকণমান হেতাডালেৰে লৰাই লৈছোঁ। পূৰা উতলিছে। ইলাচি দিয়াও হৈ গৈছে। যদি কোনোবাই চেনি খাব নিবিচাৰে গুড়ো দিব পাৰে। গুড়ৰ পৰাও বহুত ভাল লাগে। এয়া চাওক, গাখীৰখিনি উতলি আহিছে। হেতাডালেৰে অলপ অলপকৈ লৰাই থাকিব লাগে, তেতিয়া মানে লাগি নধৰে। এয়া মই অকণমান ঢাকি দিছোঁ। আকৌ হেতাডালেৰে লৰাইছোঁ, আকৌ ঢাকিছোঁ। তেনেকৈ মই অলপ সময় মই ৰাখিছোঁ। এয়া চাওক, ধুনীয়াকৈ উতলি আহিছে। বহুত টেষ্টি হ'ব খাবলৈ। সৰু ল'ৰা ছোৱালীক খুৱাবলৈ ঘৰতে অতি কম সময়ত প্ৰস্তুত কৰিব পাৰি। খাবলৈ বহুত ভাল পাব। ৰাতিপুৱা গধূলি জলপান হিচাপেও খাব পাৰে আৰু ল'ৰা ছোৱালীক টিফিনতো দিব পাৰে। পেকেটিং বস্তু দিয়াতকৈ এনেকৈ যদি ধুনীয়াকৈ হৈ গ'ল, এতিয়া খাবহে লাগে। টিফিনত দিয়ে বহুত ভাল পাব আৰু পেটৰ কোনো অপকাৰ নকৰে আৰু ডাঙৰেও খাবলৈ বহুত ভাল পাব। এনে ধৰণৰ ভিডিঅ' পাবলৈ অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে মই পুনৰ ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যনটো পাই যায়। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।
আকৌ পুনৰ লগ পাম অন্য এটি ভিডিঅ' লৈ।